Hello guys, welcome to my channel Adventures অসমীয়া ল'ৰা। আজি মই আহিছিলোঁ ভনিতাৰ লগত, মোৰ ভাগিনটো যিহেতু মোক ইটানগৰ ফুৰালে, তো তাই যোৱাকালি ক'লে যে তাইক শ্বিলংখন ফুৰাব লাগে। তো যোৱাকালি তাইৰ এক্সাম আছিলে, এক্সাম দিব আহিছিলে ইটানগৰৰ পৰা, তো মই লৈ আহিলোঁ। তো এতিয়া জাষ্ট বৰাপানী পাইছোঁ। আপোনালোকক আগতো দেখাইছোঁ, কিন্তু তেতিয়া মোৰ এনেকৈ গোপ্ৰ বা কেমেৰা ভাল নাছিলে। তো আজি মই আকৌ দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাব, আশা কৰিছোঁ ভাল পাব। থেংক ইউ গাইজ। এইটো হ'ল আপোনাৰ বৰাপানী। নাও বটিং ফেচিলিটি এভেইলেবল আছে ইয়াতে। এই বোটবোৰ চলে আপোনাৰ, মানুহবোৰ তাতে বটিং কৰিব যায়। বৰাপানী একচুৱেলি এইটো আপোনাৰ ওপৰত যিটো ৰাস্তা গৈছে সেইফালেদি, সেইটো ৰোডতে আপোনাৰ শ্বিলং যায় ওপৰেৰে, আৰু এইফালে আপোনাৰ সৰু সৰু ল'ৰা ছোৱালী বহুত আহিছে, বহুত মানুহ আহিছে অৱশ্যে। গৰম হ'লেও, প্ৰচণ্ড গৰম, কিন্তু ৰ'দ বহুত বেছি আজি, তথাপিও মানুহ আহিছে। মই আপোনালোকক দেখুৱাইছোঁ, চাওক। একচুৱেলি এইটো এটা বৰাপানী হয়, আপোনাৰ ডেম হয়, ডেমৰ পানী এইখিনি। ডেম ব্লক আছে আগত, এইফালে ডেমৰ পানী গোটেই। কিন্তু আমাৰ আজি ফুৰিব অহা মানুহবোৰ ঠাণ্ডা, সেয়া ঠাণ্ডা হৈ বহি আছে, দেখিছে ন আপোনালোকে। ইয়াৰ আঁৰত বহুত কাহানী আছে, সেইটো মই আপোনালোকক জনাম কিয় ঠাণ্ডা হৈ আছে। তো সেইখিনি বৰাপানী অৰ্কিড ৰিজৰ্ট বুলি কৈ চাগে। মানুহে চবে সেই গছডালৰ তলতে বহিছে আৰু চাহখিনি পায়। অলপ শান্তিমতে বতাহ আহিব ধৰিছে। তো আজি যিটো ঘটনা ঘটিল, সাংঘাতিক ঘটনা ঘটিল। মোৰতো বুকুত ধপধপাই গৈছিল, লগতে মোৰ এনেকুৱা হৈ গৈছিলে অলপ সময়ৰ কাৰণে, মানে সাংঘাতিক। তো আমি দুটা বাইক লৈ আহিছিলোঁ, হেলমেট দেখিছে আছে লগত। তো বাইক লৈ আহি জাষ্ট আমি বৰাপানী ব্ৰিজখন পোৱাৰ আগে আগে তাতে ৰখিলোঁ, অলপ গছৰ ছাঁত ৰখি পানী চানী খাওঁ বুলি। তো মই অলপ দূৰলৈ গ'লোঁ আৰু লঘু সংখ্যাৰ বাবে। তো গৈ মই এনেকৈ চাইছোঁ, ঘূৰি চাইছোঁ, দেখিছোঁ তাই থিয় হৈ আছে, বাইকখনৰ ওচৰত এনেকৈ থিয় হৈ আছে, মানে বাইকখনত এনেকৈ আউজি থিয় হৈ আছে। নেক্সট বাৰ যেতিয়া ৰাইট চাইডে মুভমেণ্ট কৰিছোঁ, দেখিছোঁ যে আপোনাৰ তাই নাই। ক'ত গ'ল তাই? মিচিং হৈ গ'ল হঠাৎ। এতিয়া হাঁহিছোঁ, কিন্তু সেই সময়খিনি খুব সাংঘাতিক সময় আছিল। মই দৌৰি গ'লোঁ ঠাইলত, এজন বাইক চলাই আহি থকা ল'ৰাও পটককৈ ৰখিলে, আৰু ট্ৰাকখনৰ আগতে আছিলে। গৈ দেখোঁ আপোনাৰ চাওক, ৰাস্তাৰ ছাইডততো বহুত ডাঙৰ নলা ন। তাই যেনেকৈ জেঠী, আমাৰ জেঠীটো যেনেকৈ মুখখন বুকুখন তলফালে কৰি, হাত দুখন এনেকৈ কৰি, ভৰি দুখন এনেকৈ কৰি বহি থাকে, জেঠীটো যেনেকৈ ৱালত থাকে, ঠিক তেনেদৰে তাই তাত নলাত পৰি আছে নহয়। সাংঘাতিক ঘটনা ঘটিল। আৰু চাওক, এয়া চিম্বল, প্ৰথমবাৰ শ্বিলং ৰোডত আহিছে, আৰু প্ৰথমবাৰ চিম্বল লৈছে। চাওক, এয়াক দেখাই দে, লাজ কৰিব নালাগে এতিয়া। এয়া দেখিছে এইখিনি তাই এনেকুৱা অৱস্থা হ'ল, এই প্ৰথমবাৰ শ্বিলং আহি। তো এয়া দুৰ্বলতা, মই ভাবোঁ দুৰ্বলতা। ভাত পানী নাখায় ঠিকমতে, ইহঁতে খোৱা বোৱা নকৰে কাৰণে আজি এইটো হৈছে। ঘৰততো আছেই, ঘৰৰ মানুহতো দিবই, আৰু জানেই আৰু বজোৱাটোতো বজাবই আমাক দুইটাক, গতিকে যি হয় হ'ব আৰু।
এতিয়া যেতিয়া সাহস আছে মোৰতো ভয় লাগি গৈছে এতিয়া মই নিজে মানে ইয়াৰ পৰা আগুৱাই যাবলৈ অলপ ভয় কৰিছোঁ বা শ্বিলঙৰ ফালে সোমাবলৈও ভয় কৰিছোঁ এতিয়া মই গুৱাহাটীৰ ফালে যাবলৈ ভয় লাগিছে মোৰ ভয় লাগিছে কিবা এটা তো তাই যদি সাহস কৰে তেনেহ'লে যাম যদি সাহস নকৰে আমি নাযাওঁ ইয়াৰ পৰাই ঘূৰি যামগৈ তাৰপৰা শ্বেয়াৰ কৰিলোঁ ঘটনাটো আৰু তাতকৈ ডাঙৰ কথা মই পাৰ্চটো আনিব পাহৰিছোঁ আজি মই ইয়াতেতো কেছলেছ আজিকালি চবতে কেছলেছ ইয়াতে আপোনাৰ যিখন দোকান আছে তাতে আপোনাৰ কেছত বস্তুবিলাক পোৱা যায় তো মই মেইন ৰোডলৈ ওলাই গৈ এজন মানুহ এখন টেক্সি ৰখি আছিলে অসমৰ টেক্সি AS নাম্বাৰ 25 নম্বৰ তো ৰখি থকা টেক্সিখনত গৈ সুধিলোঁ যে দাদা আপোনাৰ ফোনপে' আছে নেকি কিবা অলপ কেছ লাগে মোক আপুনি দি দিয়ক সিহঁতে প্ৰথমতে নাই বুলি ক'লে তো ভাবিছে চাগে থাকে ন আজিকালি বহুতো তেনেকুৱা ঠগবাজ কিবা কিবি তাৰপিছত এজন হঠাৎ আগফালে বহি থকা বড়ো ল'ৰা তেওঁৰ লগত আহিছিলে বীৰেণ বড়ো নামটো তেওঁলোকৰ ঘৰ মোক ক'লে আপোনাৰ নৰ্থ গুৱাহাটী কিবা এটা জেগা বুলি ক'লে গোৰেশ্বৰৰ ওচৰৰ পাজৰে তো হঠাৎ 500 টকীয়া এখন ওলাই দাদা আপোনাৰ পৰা মই গুৱাহাটীত লৈ ল'ম দিয়ক আপুনি লৈ যাওক আপোনাৰ যিহেতু অসুবিধা আছে মই কৈছোঁ নহয় অসুবিধা হোৱা নাই মোৰ তাত আছে কিন্তু আপোনাক মই ফোনপে' কৰি দিওঁ তেখেতৰ ফোনপে' নাই তাৰপিছত মই তেখেতৰ লগৰজনক ফোনপে' কৰোঁ তেওঁ বহুত যথেষ্ট সহায় কৰিলে মোক আজি বীৰেণ বড়োৰ লগত যিজন মানুহ বহি আছিলে তেওঁ ভাল লাগিছে সঁচাই সেইখিনি আমাৰ মানুহবিলাকৰ এইখিনি সহায় সহযোগিতা আছে সহায় কৰে আমাক সেইখিনিয়ে ঠিক আছে গাইজ তো ইয়াৰ পৰা আমি ওলাওঁ এতিয়া যদি আগলৈ যাওঁ ভিডিঅ'ত দেখা পাব যদি নোলাওঁতো নায়েই আৰু বাই বাই গাইজ বাই বাই কৰ কেনেকুৱা লাগিলে যিটো শ্বিলং ভাল লাগিলে ন বৰাপানী ভাল লাগিলে কিন্তু পৰি পেলাই আৰু বেছি ভাল লাগিলে